আজি মুকলি হল JS গ্ৰুপৰ আন এক সংযোজন JS কাৰ ডেকৰ। দক্ষিণ কামৰূপৰ কলাকবাৰী সমষ্টিৰ অন্তৰ্গত ভাগৱতীপাৰাত 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পূৰ্বৰ JS মটৰৰ কাষৰতে আজি মুকলি কৰা হল JS গ্ৰুপৰ আন এক বাণিজ্যিক প্ৰতিষ্ঠান JS কাৰ ডেকৰ। দক্ষিণ কামৰূপৰ দুগৰাকী উদীয়মান যুৱ ব্যৱসায়ী প্ৰণৱ কুমাৰ দাস আৰু ইন্দ্ৰজিৎ দাসৰ প্ৰচেষ্টাত গঢ় লৈ উঠা উক্ত প্ৰতিষ্ঠানটি মাংগলিক ৰীতি নীতিৰ অন্তত আজি আনুষ্ঠানিকভাৱে মুকলি কৰে বিজয়নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমৰজ্যোতি কাকতিয়ে। উল্লেখ্য যে দুয়োগৰাকী যুৱ ব্যৱসায়ীৰ আপ্ৰাণ প্ৰচেষ্টাত প্ৰায় 5 বছৰ পূৰ্বে দক্ষিণ কামৰূপৰ ভাগৱতীপাৰা অঞ্চলত 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে গঢ় লৈ উঠিছিল JS মটৰ্ছৰ নামেৰে প্ৰথমটো শ্বৰুম। উক্ত শ্বৰুমৰ জনপ্ৰিয়তা আৰু সফলতাৰ পম খেদি চলিত বৰ্ষৰ কিছুমাহ পূৰ্বে ভিআইপিত মুকলি কৰা হ'ল JS কাৰ বাজাৰ নামেৰে দ্বিতীয়টি শ্বৰুম আৰু আজি যেন আন এক সফলতাৰ ফচল JS কাৰ ডেকৰ। স্বত্বাধিকাৰী ভাষ্য অনুসৰি য'ত গ্ৰাহকে লাভ কৰিব নিজৰ বাহনখনৰ বাবে আৱশ্যকীয় অতি উন্নত মানদণ্ডৰ সকলো ধৰণৰ সা সামগ্ৰী তাকো সুলভ মূল্যত। আমাৰ ভাল লাগিছে যে ইন্দ্ৰ আৰু প্ৰণৱ ভাতৃপ্ৰতিম ইন্দ্ৰ আৰু প্ৰণৱে এটা নতুন প্ৰতিষ্ঠান আজি গঢ় দিলে। ইয়াৰ আগতেও আমি JS কাৰ মটৰ আছিলে, JS কাৰ বাজাৰ আছিলে, এতিয়া আমাৰ JS এইটো কাৰ ডেকৰ। গতিকে এই গোটেইকেইটা মানে আমাৰ পৰিবহণৰ লগত জড়িত গোটেইকেইটা বস্তু। গতিকে এই চেগতে এই উদীয়মান দুই যুৱকক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আমাৰ অসমীয়া যুৱক ভালদৰে উৎফুল্লিত হৈ কাম কৰক আৰু তাকে কামনা কৰিছোঁ। হৈছে আপোনাৰ JS কাৰ ডেকৰ আৰু আমাৰ এতিয়া আপোনাৰ সকলো ধৰণৰ গাড়ী মানে এচেছৰিজ আপোনালোকে ইয়াতে পাই যাব। আপোনাৰ মেইনলি ছিট কভাৰৰ পৰা মানে হুইল কেপৰ পৰা য'ত যি আমাৰ সামগ্ৰী আছে, আপোনাৰ এণ্ড্ৰইড ছিষ্টেম ধুনীয়া এণ্ড্ৰইড ছিষ্টেম পাব আমাৰ ইয়াতে। আমাৰ ধুনীয়া আপোনাৰ ছনীৰ স্পীকাৰ আছে, JBLৰ স্পীকাৰ আছে, গোটেইখিনি আমাৰ ইয়াতে পাই যাব আৰু খুব কম দামতে পাই যাব আপোনালোকে ইয়াতে। মানে আমি একচুৱেলি আমি এনেকুৱা মানে কালেকশ্যনটো আমাৰ এনেকুৱা কালেকশ্যন আছে মানে বাকীবিলাকত আপোনালোকে যোনটো বস্তু নাপাব আমাৰ ইয়াতে সেইখিনি গোটেই বস্তুখিনি পাই যাব ইয়াতে আৰু খুব কম দামতে আমি এই বস্তুটো দি দিম আপোনালোকক। মানে আপোনাৰ মাৰুতি চুজুকিৰ মানে আপোনাৰ এল্ট'ৰ পৰা ৱেগনাৰ চুইফ্ট যিখিনি আছে মেইনলি আপোনাৰ মাৰুতি চুজুকিৰ হওক, হুণ্ডাৰ হওক, টাটাৰ হওক, আমাৰ গোটেইখিনি গাড়ীতে আমাৰ পাৰ্টছ পোৱা যাব ইয়াতে মানে এচেছৰিজ। বাজেটৰ ক্ষেত্ৰত মানে আপোনাৰ বহুত কম দামতে দিম আমি ইয়াতে। মানে মাৰ্কেট ভেলু আপোনালোকে যোনটো চলি আছে তাতকৈ আমাৰ ইয়াতে বহুত কম দামতে ইয়াতে পাই যাব। হয়, আমাৰ অভিজ্ঞতা সম্পন্ন এটা আছে। আমাৰ অলৰেডি মানে 3-4 বছৰ আমাৰ মানে কাম কৰা মানে ল'ৰা এচেছৰিজৰ আমাৰ ইয়াতে আছে, যোনে মানে ধুনীয়া মানে এণ্ড্ৰইড ছিষ্টেম ধুনীয়া ফিটিং কৰে তেওঁ। এই স্থানটো বাছি লোৱাৰ কাৰণটো এইটো হ'ল কাৰণ আমাৰ ইয়াতে ওচৰতে আমাৰ JS মটৰ্ছ আছে। ইয়াতে আমাৰ অলৰেডি আমাৰ বহুতখিনি গাড়ী আছে, তো আমাৰ তেনেকুৱা আমাৰ মানে ইয়াতে দৰকাৰ হয় গাড়ীত বহুতখিনি বস্তু লগাব লগা হয় ইয়াতে। তো সেইকাৰণে ভাবিলোঁ যে এইখিনি জেগা অলপ মানে চবৰ কাৰণে বেষ্ট হয়। সেইটো কাৰণে লোকেশ্যনটো হৈছে আমাৰ এই আপোনাৰ বিজনৰ পৰা আহিলে আমাৰ জাষ্ট মানে এই জিঅ' পাম্পটো পাৰ কৰি পেলাই ৰাইট ছাইডতে আমাৰ পৰি যায় JS মটৰ্ছৰ নিচেই ওচৰতে। লগতে মহিন্দ্ৰা ষ্ট'ৰ এটা আছে আমাৰ ইয়াতে কমাৰ্চিয়েল, তাৰ ওচৰতে হয়। খুব ভাল লাগিছে আজি মনটো, ঠিক আছে। যিখিনি কৰি আছোঁ নিজৰো হৈ আছে প্লাছ ৰাইজৰ কাৰণেও হৈ আছে, কাৰণ যিখিনি কাম কৰিছোঁ অকল নিজৰ বস্তু নহয় ৰাইজৰো বস্তু। কাৰণ গাড়ী এখন কিনাৰ লগে লগে তাৰ গাড়ীখনৰ লগত আনুষংগিক বহুতখিনি বস্তুৰ প্ৰয়োজন হয় গাড়ী এখন মানে গ্ৰাহকজনক, মানে গাড়ীখন সজোৱাৰ পৰা একদম ৰাস্তাত চলালৈকে। তো সেইখিনি বস্তুৰ আজি অভাৱ পূৰণ কৰিবলৈ আজি এটা অন্য প্ৰচেষ্টা আমি JS কাৰ ডেকৰ নামেৰে আজি আৰম্ভ কৰিছোঁ। ইয়াত আপুনি গাড়ীখনৰ লগত সংগতি ৰাখি যিমানখিনি ধৰক মডিফিকেশ্যনৰ যিমানখিনি আইটেম পোৱা যায়। প্লাছ পইণ্ট এটা কৈ দিওঁ আপোনাক, আমাৰ ইয়াত JS কাৰ ডেকৰত কিয় আহিব। প্লাছ পইণ্ট এটাই, আপুনি অভাৰঅল আপুনি যিমানখিনি মাৰ্কেট ট্ৰাই কৰক আপুনি, ঠিক আছে, যিমানখিনি মাৰ্কেট ট্ৰাই কৰিব তাতকৈ কম মূল্যত ইয়াত JS কাৰ ডেকৰত পাব। যিকোনো আইটেম গাড়ীৰ লগত যিখিনি মানে এচেছৰিজ ব্যৱহাৰ হয়, আপোনাৰ হুইল কেপৰ পৰা ছিট কাভাৰৰ পৰা ৰেইন গাৰ্ড যি আছে চাউণ্ড ছিষ্টেম যেনেকুৱা লাগে চব আপুনি মাৰ্কেটত বা আপুনি যেনে আপুনি ধৰক বিজয়নগৰ, মিৰ্জা আপুনি বা আপুনি ইভেন মই আপোনাক এটা কথা দিলোঁ আজি গুৱাহাটী এটি ৰেটত যিটো হ'লচেল মাৰ্কেটত যিটো ৰেটত বিক্ৰী হৈ আছে মাল, ঠিক আছে, সেইটো ৰেটত আমি JS কাৰ ডেকৰে মাল প্ৰভাইড কৰিম ইয়াতে। তো আমাৰ উদ্দেশ্য অকল মানে আমাৰ নিজক লৈয়ে নহয়, যাতে কাষ্টমাৰখিনিৰো সুবিধা হয়, সেইটো আমাৰ এটা লক্ষ্য আছে। হয়, JS মটৰ্ছৰ তলেৰে নামটো তলেৰে এটা বস্তু লিখা আছে যে এ নেম অফ ট্ৰাষ্ট। হয়, গতিকে ভৰসাৰ অন্য বিশ্বাস, এইটো বিশ্বাস। কাৰণ আমি 6 বছৰ হৈ গ'ল JS মটৰ্ছ, আজিলৈকে মানে বহুত মানে কষ্ট কৰি এই অনুষ্ঠানকেইটা আমি গঢ় দিছোঁ। নতুনকৈ আমি আজাৰা VIPত JS কাৰ বাজাৰ নামেৰে আৰু এটা ইউজ কাৰ শ্বৰুম অ'পেনিং কৰিছোঁ আৰু ভগৱানৰ কৃপাত আৰু ৰাইজৰ যিখিনি সঁহাৰি পাইছোঁ
খুব ভাল লাগিছে কাৰণ তাতো আমাৰ শ্ব'ৰুমটো খুব ধুনীয়াকৈ চলি আছে সেইকাৰণে ভাল লাগিছে আৰু এই জেএছ কাৰ ডেকৰকো বাকীকেইটা দুটা শ্ব'ৰুমৰ যেনেকৈ আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিছে এই জেএছ কাৰ ডেকৰকো যাতে সকলোৱে আশীৰ্বাদ কৰে তাৰ কাৰণে আপোনালোকৰ ওচৰত মই মানে সহায় বিচাৰিছোঁ বা নিশ্চয় আমি মই নকওঁ ৰাস্তা বহুত আছে কৰ্ম কৰি যোৱা ঠিক আছে শ্বৰ্টকাটো আছে লং কাটো আছে তো এইবিলাক কামো বহুত আছে এনেকুৱা ধৰণৰ কিছুমান কাম আমাৰ অসমীয়া ল'ৰাই আৰম্ভ কৰিব লাগে যিখিনি নেকি মাৰোৱাৰী বণিক গোষ্ঠীৰ হাতত আছে মই কিয় আপোনাক এটি ৰোড শব্দটো ক'লোঁ এটি ৰোডত অকল যিখিনি কাম কৰি আছে সেইখিনি মাৰোৱাৰীকেইটাই কৰি আছে তো সেইকাৰণে কৈছোঁ যিখিনি এটি ৰোডৰ যিটো হ'লচেলিং প্ৰাইচ ঠিক আছে তো সেইটোৰে ছেম ৰেটত মই ইয়াতে মাল মানে আমাৰ বিজয়নগৰতে দি দিম মানে ভাগৱতী পাৰাত তো সেইকাৰণে কৈছোঁ তো কৰিব লগা বহুত আছে আৰু আগন্তুক দিনত আপোনালোকৰ সহায় সহযোগিতা লাগিব আৰু আজি ইয়াত অহাৰ কাৰণে সকলোৱে আশীৰ্বাদ দিব অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ আকৌ আমাৰ তৰফৰ ফালৰ পৰা